প্ৰিয়ংকা ভৰালী তেওঁ কৈছে মই বহুত দুখ পাইছো তেওঁ মোক বহুত বেয়া শব্দ কৈ থোৱা আছে কৈছো গতিকে হেখিনি কথা এগৰাকী যদি শিল্পী আপোনাৰ কাৰণে নহয় শিল্পী বুলি নকব বাৰে বাৰে প্ৰিয়ংকা ভৰালী শিল্পী শব্দটো কিয় বাৰে বাৰে ব্যৱহাৰ কৰি আছে কিয় কৰিছো কাৰণ আপোনাৰ শিল্পী শব্দটো কিয় বাৰে বাৰে ব্যৱহাৰ কৰি আছে প্ৰিয়ংকা ভৰালী কিন্তু শিল্পী হয় শিল্পী আছিল ভূপেন হাজৰিকা শিল্পী আছিল হেমন্ত বিশ্ব মোৰ কাৰণে শিল্পী আছিল জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী আছিল বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী আছিল পাৰ্বতী প্ৰসাদ বৰুৱা সকলোকে শিল্পী নখজাব প্ৰিয়ংকা ভৰালী আমি গায়িকা হয় আমি গায়ক শিল্পী হ'বলৈ যুগ লাগিব আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা তেতিয়াহে এই বিতৰ্কখনৰ বিষয়ে সকলোখিনি কথা গম পাবা কি খবৰ নমস্কাৰ বন্ধুসকল মই গীতৰাজ আৰু বৰ্তমান সময়ত অসমত এখন নতুনকৈ বিতৰ্কৰ সৃষ্টি হৈছে আৰু বিতৰ্কখনৰ নাম হৈছে প্ৰিয়ংকা ভৰালী ভাৰ্চেছ দেৱজিৎ ভূঞা আপোনালোকে হয়তো জানে যে প্ৰিয়ংকা ভৰালী হৈছে অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী লগতে দেৱজিৎ ভূঞা হৈছে প্ৰাগ নিউজৰ এগৰাকী সাংবাদিক সো আজিৰ পৰা কিছুদিন আগতে দেৱজিৎ ভূঞাই প্ৰিয়ংকা ভৰালীক সমালোচনা কৰি কিছু মন্তব্য কৰিছিল আৰু সেই মন্তব্যসমূহৰ ওপৰতে প্ৰিয়ংকা ভৰালীয়ে যোৱাকালি হোৱা প্ৰাগ নিউজৰ ইণ্টাৰভিউটোত কিছু মন্তব্য কৰিছিল লগতে দেৱজিৎ ভূঞাকো কিছু ৰিপ্লাই দিছিল আৰু তাৰ পিছতে আৰম্ভ হৈছিল ছ'চিয়েল মিডিয়াত এখন যুদ্ধ বহুতে দেৱজিৎ ভূঞাক ছাপোৰ্ট কৰিছিল যদিও বহুতে আকৌ প্ৰিয়ংকা ভৰালীকো ছাপোৰ্ট কৰিছিল আহক তেওঁলোকৰ মাজত হোৱা ইণ্টাৰভিউ আমি কিছু অংশ ইয়াতে চাই লওঁ সেই পৰম্পৰা ৰক্ষা কৰি আপোনাক আমি কথাখিনি কোৱাৰ সুযোগ দিছো মই এইখিনি সময়ত অকমান ৰখাইছো দেই বেয়া নাপাব হয় ক'ব পাৰে আপুনি ঘৰলৈ অহা অতিথি বুলি কৈছে হয় সেইদিনাখন কিন্তু আপুনি কেইটামান শব্দ ব্যৱহাৰ কৰিছে যিকিটা শব্দই মোক আঘাত দিছে মোৰ লগতে বাকি কেইগৰাকীকো আঘাত দিছে মই এইটো কথাই ক'ব খুজিছো কোনোবা মানুহক বেয়া পায় প্ৰিয়ংকা ভৰালী সেই মানুহজন যদি সেইখন ঘৰলৈ যায় সাক্ষাৎ দামোদৰ ব্যৱহাৰ কৰে প্ৰিয়ংকা ভৰালী সেই অনুষ্ঠানটোত আপুনি ৰাইজৰ অসমৰ মানুহৰ পৰম্পৰা ইতিহাসত সাকিৰাৰ দৰে সাকিৰাৰ দৰে নৃত্য প্ৰদৰ্শন কৰি উদ্দণ্ড নৃত্য প্ৰদৰ্শন কৰি কেইগৰাকীমান শিল্পীয়ে বিহু মঞ্চত অনুষ্ঠান পৰিবেশন কৰা কথা লৈ পেলাই আপুনি আগতে এবাৰ অনুষ্ঠান কৰিছিলে কিন্তু মই আপোনাক সুধিব বিচাৰো মই আজি এজ এ পাৰফৰ্মাৰ যেতিয়া মই যাওঁ মই যদি বিহুৰ তালে তালে বা বেলেগ সংগীতৰ শব্দৰ তালে তালে মই যদি নাচো হেতুত আপুনি উদ্দণ্ড বুলি কবলৈ মই কৈছো প্ৰিয়ংকা ভৰালী মই আজি ৰাজহুৱাকে কৈছো আপোনাক মই সমালোচনা কৰিছিলো 3 বছৰ আগতে 4 বছৰ আগতে যে প্ৰিয়ংকা ভৰালীয়ে মঞ্চত নাচে প্ৰিয়ংকা ভৰালী গায়িকা নে নাচনি মই স্পষ্টকৈ কৈছো আজিও কম কিন্তু মই এখন সোশ্যাল প্লেটফৰ্মত মই আপোনাক তেনেকৈ ক'বলৈ মোৰ অধিকাৰ নাই গতিকে আপোনাৰো নাই হেতু বস্তু আপুনি জানাটো উচিত আপুনি পাৰ্সোনালি কাবাক ভাল নাপাব পাৰে মইও নাপাব পাৰো কিন্তু পাৰ্সোনালি কথা নাহে প্ৰিয়ংকা ভৰালী পাৰ্সোনালি লাইক ডিসলাইকৰ কথা নাহে ইয়াত অসমৰ ৰাইজৰ কথা থাকিব অসমৰ ৰাইজৰ আবেগৰ কথা থাকিব প্ৰিয়ংকা ভৰালী কোনোবাই কাবাক ভাল পাইছে কোনোবাই কাবাক বেয়া পাইছে জাজমেন্ট দিয়াৰ কথা নহয় এখন আদালতৰ চকী নহয় প্ৰিয়ংকা ভৰালী মনত ৰাখিব আমি ৰাইজৰ সেৱক এখন আদালতৰ চকী নহয় প্ৰিয়ংকা ভৰালী তেওঁলোকৰ কথা কোনোবা ৰাইজে হে আৰ্টিষ্ট গৰাকী পছন্দ কৰিলে যাব পছন্দ নকৰিলে নাযায় নেমাতে নুশুনে গানো নুশুনে এটা মোৰ কথাটো হল আপুনি তেনেকে ধৰণে পাৰফৰমেন্সৰ ওপৰত ভিত্তি কৰি এনেকে ধৰণে শব্দ আপুনি ব্যৱহাৰ কৰাটো মই দুখ পাইছিলো মই কৈছিলো যে প্ৰিয়ংকা ভৰালীয়ে গায়িকা নে নাচনি আৰু তাৰ পিছত আপুনি মংগলদৈ অনুষ্ঠানত প্ৰিয়ংকা ভৰালী আপুনি মংগলদৈ অনুষ্ঠানত ৰাইজৰ মাজলৈ গৈ প্ৰশ্ন সুধিছিল যে এটা চেনেলে মই নাচি থকা বাবে বেয়া পাইছে মই আজি গান নে নাচিম পাতিব বিচাৰিছিলো কিন্তু মই আপোনাৰ লগত কথা পাতিব পৰা নাছিলো কাৰণে আজি মই এখিনি কথা ওলাওতে ভাল পাইছো মই ওয়েলকাম কৰিছো আপোনাক সেইখিনি কৈছো আৰু এটা কথা মই মোৰ সাহস আছে প্ৰিয়ংকা ভৰালী আপোনাৰ সন্মুখত হোৱা আৰু সেইবাবে মই আপোনাৰ সন্মুখীন হৈছো আৰু এগৰাকী শিল্পীক কৈছে যিগৰাকী শিল্পীৰ মই নাম এতিয়া নকওঁ কাৰণ তেওঁ স্বইচ্ছাৰে আপোনাৰ লগত কথা পাতিম বুলি কৈছে সেই শিল্পীগৰাকীয়ে মোক আজি ফোনত কৰিছে মাতক আপুনিও আহক একেলগে বহিম পোনপটীয়া সম্প্ৰচাৰ কৰিম নো এডিটিং প্ৰিয়ংকা ভৰালী সেইখিনি সাহস প্ৰাগ নিউজৰ আছে দেৱজিৎ ভূঞাৰ আছে প্ৰিয়ংকা ভৰালী তেওঁ কৈছে মই বহুত দুখ পাইছো তেওঁ মোক বহুত বেয়া শব্দ কৈ থোৱা আছে কৈছো গতিকে সেইখিনি কথা এগৰাকী যদি শিল্পী আপোনাৰ কাৰণে নহয় শিল্পী বুলি নকব বাৰে বাৰে প্ৰিয়ংকা ভৰালী শিল্পী শব্দটো কিয় বাৰে বাৰে ব্যৱহাৰ কৰি আছে কিয় কৰিছো কাৰণ আপোনাৰ শিল্পী শব্দটো কিয় বাৰে বাৰে ব্যৱহাৰ কৰি আছে প্ৰিয়ংকা ভৰালী কিন্তু শিল্পী হয় শিল্পী আছিল ভূপেন হাজৰিকা শিল্পী আছিল হেমন্ত বিশ্ব শিল্পী আছিল জ্যোতিপ্ৰসাদ আগৰৱালা শিল্পী আছিল বিষ্ণুপ্ৰসাদ ৰাভা শিল্পী আছিল পাৰ্বতী প্ৰসাদ বৰুৱা সকলোকে শিল্পী নখজাব প্ৰিয়ংকা ভৰালী আমি গায়িকা হয় আমি গায়ক শিল্পী হ'বলৈ যুগ লাগিব শিল্পী হ'বলৈ আমি বাট চাই থকা নাই আমি কাম কৰিব বিচাৰিছো ভাল কাম এতিয়া আপোনাৰ পছন্দ নহব পাৰে কাবাৰ বেলেগৰ পছন্দ নহব পাৰে হেতু পাৰ্সোনাল আপোনাৰ ভিউ হয় মোৰ কথাটো হৈছে আপুনি মোৰ লগতে আৰু কেইগৰাকীমান সতীৰ্থ মোৰ মই শিল্পী বুলি কিয় কওঁ কাৰণ মই শ্ৰদ্ধা কৰোঁ
তেওঁলোকৰ প্ৰত্যেকটো টেলেণ্টক মই শ্ৰদ্ধা কৰোঁ তেওঁ সৰু হওক ডাঙৰ হওক মোৰ কাৰণে মেটাৰ নকৰে মোৰ কাৰণে মেটাৰ কৰে তেওঁ মোৰ চকুত তেওঁ টেলেণ্টেড এজন শিল্পী হয় কোনোবা শিল্পী কোনোবা গায়ক কোনোবা গায়িকাই ডিছ কৰি তোমাৰ গান গালে প্ৰিয়ংকা ভৰালী আপুনি কাৰ কথা ক'ব গৈছে মই গম পাইছো কোনোবা গায়িকাই ডিছ কৰি তোমাৰ গান গালে ৰেপ গালে তেওঁ শিল্পী নহয় প্ৰিয়ংকা ভৰালী আপোনাৰ চিন্তাৰ দৰ প্ৰকাশ কৰিব মই পুনৰবাৰ কৈছো সকলোকে শিল্পী নখজাব সেইদিনাখনো অনুষ্ঠানত এনেকুৱা ধৰণৰ শব্দ কিছুমান কৈছে বেপাৰ কৰিছে ফাংচনৰ নামত বেপাৰ কৰিছে আপোনালোকে একাংশ গায়িকাই মই স্পষ্টকৈ কৈছো একাংশ বিহু কমিটিয়ে বেপাৰ কৰিছে যি সময়ত প্ৰিয়ংকা ভৰালী অক্সিজেনৰ অভাৱত দিল্লীত লোকৰ মৃত্যু ঘটিছে অসমতো অনুৰূপ পৰিৱেশ হ'বলৈ গৈ আছে আৰু সেই সময়ছোৱাত আপোনালোকে নিশালৈকে গান নাচ কৰি আপোনালোকে বেপাৰ কৰিছে প্ৰিয়ংকা ভৰালী গান যেতিয়া গাও সেইটো আমাৰ কাম নহয় বেপাৰ হয় আপোনাৰ চকুত আপোনাৰ অধিকাৰ নাই সেইটো মোৰ কাম হয় মোৰ মিউজিচিয়ান সকলে বজাই আছে ৰাতিক দিন কৰি দিনক ৰাতি কৰি আল যিবিলাক সিঙ্গাৰ্ছ আছে তেওঁলোকে তেনেকে ৰাতিক দিন কৰি দিনক ৰাতি কৰি অনুষ্ঠান কৰি আছে সেইটো তেওঁলোকৰ কাম বেপাৰ নহয় বেপাৰ শব্দটো ইউজ নকৰিব আপোনাৰ শিল্পী আপোনাৰ লগত বজোৱা বাদ্যযন্ত্ৰীসকলে বিগত বিহু সময়ত অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে তেওঁলোকৰ কাৰণে ক্ষতিপূৰণ বিচাৰি চৰকাৰ ঘৰলৈ কেইবাৰ গৈছিল আপুনি প্ৰিয়ংকা ভৰালী বেপাৰ শব্দ ইউজ কৰিব যিসকলে বাদ্যযন্ত্ৰীয়ে আপোনাৰ লগত বাদ্যযন্ত্ৰ সংগত কৰিছিল বিগত সময়ত কৰোনা ভাইৰাছৰ বাবে তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰিলে তেওঁলোকক সাহায্য দিব লাগে বুলি চৰকাৰ ঘৰত আপুনি কেইবাৰ গৈছিল কাক যোগাযোগ কৰিছিল মোক প্ৰিয়ংকা ভৰালী আমাক ৰাইজে যদি ভাল পাই মৰম দিছে ভাল নাই পোৱা যদি আমাক মতা নাই সিধা কথা আমি আমাৰ কাম কৰিছো আপুনি এসি ৰুমত বহি পেলাই এখন প্লেটফৰ্মৰ যোগেদি আপুনি যিটো কাম কৰি আছে হেতু আপোনাৰ কাম আপুনি বেপাৰ কৰা নাই মোৰ প্ৰিয়ংকা ভৰালী এসি ৰুমৰ কথা নকব প্ৰিয়ংকা ভৰালী একেটা কথাই কৈছো প্ৰিয়ংকা ভৰালী এসি ৰুমৰ কথা নকব মোৰ কামটো কাম নহয় নেকি এসি ৰুমৰ কথা নকব প্ৰিয়ংকা ভৰালী আমি ২৫,০০০ ফুট উচ্চতাৰ ওপৰত গৈ লাডাখত আমি অনুষ্ঠান পৰিৱেশন কৰিছো নিজৰ জীৱনৰ প্ৰতি অহা ভাবুকি প্ৰতিহত কৰি এসি ৰুমত বহি সাংবাদিকতা কৰাৰ কথা নকব প্ৰিয়ংকা ভৰালী আপোনাৰ মুখত শুনা নাপায় কামটো কাম হয় মই মোৰ কামটোক শ্ৰদ্ধা কৰো ২৫,০০০ ফুট উচ্চতাত গৈ অক্সিজেনৰ অভাৱত আমি অনুষ্ঠান পৰিৱেশন কৰিছো প্ৰাগ নিউজে এসি ৰুমত বহি সাংবাদিকতা আমি কৰা নাই ঠিক আছে আপুনি তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ নগৈ গড়গাঁও বাতৰি প্ৰাগ নিউজে নিদিয়ে প্ৰিয়ংকা ভৰালী নগৈ গড়গাঁৱৰ বাতৰি প্ৰিয়ংকা ভৰালী প্ৰাগ নিউজে নিদিয়ে ময়ো ফোন কৰিছো ময়ো কথা পাতিছো যে এইটো শব্দ ব্যৱহাৰ কৰিব নালাগিছিল ময়ো দুখ পাইছো এই শব্দবিলাক ব্যৱহাৰ নকৰিব আমাৰ কামটো আমাৰ কাৰণে বহুত শ্ৰদ্ধাৰ কাম হয় আমি বেপাৰ বুলি ক'লে দুখ পাওঁ আমি বেপাৰ কৰি থকা নাই বহু বিহু কমিটিয়ে এবাৰ বিহু পষ্টপন কৰিব বিচৰা নাই কিয় জানে প্ৰিয়ংকা ভৰালী স্পন্সৰ বিলাকে তেওঁলোকক দিগদাৰ কৰিব বুলি এইটো বেপাৰ নহয় কি ক'লে বহু বিহু কমিটিয়ে এবাৰ বিহু কেনসেল কৰিব বিচৰা নাই কিয় জানে স্পন্সৰ বিলাকে দিয়া টকা ঘূৰাই বিচাৰিব বুলি এইটো বেপাৰ নহয় বিহু নামত বেপাৰ হোৱা নাই আৰু বিহু নামত হোৱা বেপাৰখনত কোনে সহযোগিতা আগবঢ়াইছে আপোনালোকে গান গাওক আমি পোনপটীয়া সম্প্ৰচাৰ কৰোঁ আপোনালোকৰ গান আমি লাইভ টেলিকাষ্ট কৰোঁ নিজৰ খৰচত প্ৰিয়ংকা ভৰালী আমি লাইভ টেলিকাষ্ট কৰোঁ আপোনালোকৰ অনুষ্ঠান আমি লাইভ টেলিকাষ্ট কৰোঁ আপোনালোকৰ অনুষ্ঠান আমাৰ টকা খৰচ কৰি কিন্তু আমাৰ প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছৰ এই দুৰ্যোগৰ সময়ছোৱাত ৰাতিলৈকে কোভিড প্ৰটকল ভংগ কৰি কিয় নাচ গান কৰি আছে আপোনালোকে সমাজৰ প্ৰতি দায়বদ্ধতা নাই ৰাজ্যৰ প্ৰতি দায়বদ্ধতা নাই অনুষ্ঠানবিলাক এতিয়াৰ পৰা হৈ থকা নাই আপুনি কমিটিৰ মানুহক হেতু যদি বেপাৰ বুলি কৈছে কমিটিৰ মানুহে আপোনাক উত্তৰ দিব আপুনি কমিটিৰ মানুহ সকলো কমিটিক একাকাৰ কৰিব বিচৰা নাই প্ৰিয়ংকা ভৰালী মই পুনৰবাৰ কৈছো আপুনি মিছলিড নকৰিব সকলো কমিটি নহয় দুই এখন কমিটি আছে আমি কাৰো পৰা স্পন্সৰ লৈ গান গাবলৈ যোৱা নাই আমাক এটা অনুষ্ঠানৰ মানুহে এই স্পন্সৰে টকাটো আপোনালোকক দিয়ে আপোনালোকে পইচা পাওক প্ৰিয়ংকা ভৰালী আপোনালোকে টকা পাওক গতিকে আপুনি আপোনালোকে টকা পাওক এবাৰ যদি কোনে 5 লাখ লৈছে আবার 10 লাখ লওক আমি ক'বলৈ নাই কমিটিয়ে যদি ফাংচন মই কৈছো এবাৰ যদি 5 লাখ লৈছে আবার 10 লাখ লওক আমি বাতৰি আমি সহযোগিতা কৰিম কিন্তু কথাটো হৈছে যি সময়ত কৰোনা ভাইৰাছে ৰাজ্যত দেশত ত্ৰাসৰ সৃষ্টি কৰিছে আৰু সেই সময়ত আপোনালোকে প্ৰিয়ংকা ভৰালী ৰাতিলৈকে টেক্সি গাড়ী লৈ ৰাতিলৈকে আপোনালোকে আপুনি গীত পৰিবেশন কৰিছে কমিটিৰ লগত কথা পাতক যে আপোনালোকে বিহু ফাংচনত নিশ্চয় মই এটা ভিজুৱেল চাব বিচাৰিম মই দিল্লীৰ ভিতৰত হয়তো আপোনালোকে দেৱজিৎ ভূঞা আৰু প্ৰিয়ংকা ভৰালীৰ মাজত হোৱা বিতৰ্কৰ কিছু অংশ ইয়াতে দেখিলে আৰু যদি পিছলৈ আপোনালোকে জানিবলৈ বিচাৰে অসমৰ কোন কোন কণ্ঠশিল্পীয়ে প্ৰিয়ংকা ভৰালীক ছাপোৰ্ট কৰিলে বা কোন কোন কণ্ঠশিল্পীয়ে এই বিতৰ্কটোৰ ওপৰত কি মন্তব্য আগবঢ়ালে নিশ্চয়কৈ কমেণ্ট কৰি জনাব। এইটোৱে আছিল আজিৰ এটা ভিডিঅ' আজিলৈ লৈছোঁ বিদায়। জয় আই অসম, বাই বাই।